Hi everyone, welcome back to my another vlog. আৰু মই আছো মোৰ মাৰ ঘৰত কালি আহিলো থাকিবলৈ যোৱাকালি আৰু এইফালে মোৰ টিকলি মমো ক'ত গ'লা হাই কোৱা হাই কোৱা নকয় হাই হ'ল মন বদমাছি কৰিছে নহয় একেবাৰে একদম পৰিলে মূৰটো ফুলাই থৈছে আৰু আজি মাৰ ঘৰলৈ আহিছে এনাই আহিছে আৰু কোঠাও আহিব পিছত বহুত দিনৰ মূৰত মই এনাই কোঠাক লগ পাম ভাল লাগিছে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই যাম এইফালে পাপা যোৱা আৰু তোক পইচা ভালকৈ মুচিলে তেতিয়া দিম আৰু এইফালে মিষ্টাৰ গাড়ী মুচি আছে চাফা কৰি আছে ইমান ৰ'দ আৰু ছোৱালী এইফালে বাপেকহঁতক কাম বঢ়াই আছে চাব দেই কি কৰিছা কি কৰিছা কাম কৰিছা নেকি হা আমি যাম গৈ আহা যাম আহা আমি যাম গৈ আহা চেপিব নলাত পৰিবা এইটো মটত নহয় এইটো চি হয় ব'লা মটত নহয় হ'ব দে ডগি কামুৰিব কি হ'ল আৰু তেনাই মাতিছে তোমাক এই খুলি দিব লাগে দৰ্জাখন খুলি পিনি বহাই দিব লাগে আৰে মাতিছে তেনাই মাতিছে চাওঁ আঁতৰি দিয়া মই খুলি দিম দিয়া কিন্তু বহাই দিছোন তোক কিমান লাগিব এতিয়া পইচা আৰু এইফালে হাঁহ মাংস আৰু এইফালে কোমোৰা হাঁহে আৰু কোমোৰাই খাম আৰু এনাই আহি পালেহি আৰু এইজনী এনাই বহুত লাজ কৰি দেই পলাব এতিয়া আৰু আমি এতিয়া পাছবেলা সময় এতিয়া বাজে 4:30 আমি আহিলোঁ এতিয়া অলপ ফুৰিবলৈ আমি আহিলোঁ এতিয়া মাগুৰী বিল আৰু সেইফালে ইমান ধুনীয়া লাগিছে বেলিটো চাওকচোন আৰু এইফালে পিকনিক খাব আহিছিলে চাগে এতিয়া ঘৰলৈ গৈছে আৰু এইফালে তেনেকৈ একো চাবলগীয়া বস্তু নাই ঠাণ্ডাহে লাগিছে আহি পেলাই কি কৰিবলৈ আহিলোঁ মানে ইয়াত নদীখনে অকণ চাই হোগে বোলে এইফালে বাপেক জীয়েক বিহু এইফালে ধুনীয়াকৈ শাকৰ খেতি কৰিছে এইফালে ৰঙালাও চাগে ৰঙালাও লাই শাক আৰু এইফালে খুতুৰা পিঁয়াজ তাই খুব ভাল পাইছে এনেকে এৰিলে তাই খুব ভাল পায় বাবা কটেজ আছে বুলি কৈছিলে ইয়াত কটেজ নাই এতিয়া এইটো খালী কেছে হয় এতিয়া আমি তাত আছে কটেজ বনাই আছিলে ন তাত যাম
যাম বুলি কৈছিলোঁ তো যোৱা নহ'ব সেই বদমাছি ইমানেই আমনি কৰিছে এতিয়া আমি ঘৰলৈ যাম ডাইৰেক্ট ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব